নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ' আলোচনা কৰিম যে এইচএছৰ ৰিজাল্টত আপুনি কিমান মাৰ্কছ পালে ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাবলৈ সক্ষম হ'ব। সেই বিষয়ে আলোচনা কৰিম। আপোনাৰ ফৰ্থ ছাবজেক্ট কেনেকৈ চাব, কোনটো আপোনাৰ ফৰ্থ ছাবজেক্ট হ'ব বা ফৰ্থ ছাবজেক্টটো আপোনাৰ পাৰ্চেণ্টেজৰ জোখ হয় নে নহয়, সেই সকলোবিলাক আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেকেণ্ডেৰী ফাইনেল যিখন মাৰ্কশ্বিট আহে, মাৰ্কশ্বিটখনত আপুনি কিমান মাৰ্কছ পালে আপোনাৰ ফাৰ্ষ্ট ডিভিজন হ'ব, কিমান মাৰ্কছ পালে আপুনি ছেকেণ্ড ডিভিজন পাব আৰু কিমান মাৰ্কছ পালে থাৰ্ড ডিভিজন পাব, আৰু লগতে কিমান মাৰ্কছ পালে ষ্টাৰ মাৰ্ক পাব, সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব কিমান মাৰ্কছ পালে আপুনি হয়তো অনুমান কৰিব বা আপুনি কিমান মাৰ্কছ পালে আপুনি ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পাব। গতিকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ'টো যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব। গতিকে আহক ভিডিঅ'টো আলোচনা কৰোঁ। এতিয়া চাওক, এই হায়াৰ ছেকেণ্ডেৰী যিহেতু 5টা ছাবজেক্টে কাউণ্ট কৰা হয়, এটা ছাবজেক্ট ফৰ্থ ছাবজেক্ট হিচাপে ধৰা হয়। অৰ্থাৎ আপোনালোকৰ যিকেইটা কম্পালচৰি ছাবজেক্ট হ'ব আপোনাৰ ইংলিছ আৰু আছামিছ। ইংলিছ আৰু আছামিছৰ বাহিৰে বাকী যিটো 4টা ছাবজেক্ট থাকে, সেই 4টা ছাবজেক্টৰ পৰা আপুনি যিটো মাৰ্কছ কম পাব, সেই মাৰ্কছ নম্বৰ সেই ছাবজেক্টটো আপোনাৰ ফৰ্থ ছাবজেক্ট হিচাপে ধৰা হয়। গতিকে আপোনাৰ এখনৰ উদাহৰণস্বৰূপে এখন মই মাৰ্কশ্বিট দেখাই দিছোঁ। এই মাৰ্কশ্বিটখন দেখিছে, এখন হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট হয়। চাওক, ইয়াত আটাইতকৈ কম নম্বৰটো পাইছিলে আপোনাৰ দেখিছে আছামিছ আৰু ইংৰাজী বাহিৰে। মই কৈছোঁ যে আছামিছ আৰু ইংৰাজী বাহিৰে পাইছিলে এডভান্স আছামিছ। গতিকে এডভান্স আছামিছটো ফৰ্থ ছাবজেক্ট হিচাপে ধৰা হয় আৰু পাৰ্চেণ্টেজ আপোনাৰ উলিয়াওঁতে এই ছাবজেক্টটো আপোনাৰ যিটো মাৰ্কছ সেইটো ধৰা নহয়। গতিকে ইয়াত টোটেল মাৰ্কছ পাইছিলে ফৰ্থ ছাবজেক্টটো বাদ দি ইয়াত টোটেল মাৰ্কছ পাইছিলে 375। গতিকে 375টোক 5ৰে হৰণ কৰিব লাগিব, যিহেতু এটা ছাবজেক্ট ইয়াৰ পৰা উঠাই দিয়া হয়। 6টা ছাবজেক্ট নহয়, 5টা ছাবজেক্ট হিচাপে ধৰা হয়। গতিকে 5ৰে 375 হৰণ কৰিলে টোটেল হ'ব 75%। গতিকে সেইটো হ'ব ষ্টাৰ মাৰ্ক। অৰ্থাৎ আপুনি যদি 75% পায় হায়াৰ ছেকেণ্ডেৰী, তেতিয়াহ'লে আপোনাৰ বা 375 পালে এইটো ষ্টাৰ মাৰ্ক বুলি ধৰা হয়। কিন্তু আপোনাৰ মাৰ্কশ্বিটত ফাৰ্ষ্ট ডিভিজন বুলি আহে, সেই দেখিছে ফাৰ্ষ্ট ডিভিজন বুলি আহিছে, আপুনি ধৰি ল'ব পাৰে এইটো ষ্টাৰ মাৰ্ক বুলি। আৰু আপোনাৰ যদি যিটো ফাৰ্ষ্ট ডিভিজন পাবলৈ হয়, আপোনাৰ মেক্সিমাম আপুনি পাব লাগিব ফাৰ্ষ্ট ডিভিজনৰ বাবে 300 নম্বৰ। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত আপুনি টোটেল 300ৰ পৰা 374, অৰ্থাৎ 375 পালে যিহেতু ষ্টাৰ মাৰ্ক বুলি ধৰা হয়। গতিকে 300ৰ পৰা 374 যদি পায় আপুনি, তেতিয়াহ'লে সেইটো আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাব, ফাৰ্ষ্ট ডিভিজন বুলি ধৰা হয়। গতিকে আপুনি যদি মেক্সিমাম 300 নম্বৰ পায়, তেতিয়াহ'লে আপোনাৰ ফাৰ্ষ্ট ডিভিজন আহি যাব। আৰু যদি ছেকেণ্ড ডিভিজন ধৰা হয়, ছেকেণ্ড ডিভিজনক পাব হ'লে আপোনাৰ মেক্সিমাম 225 পাব লাগিব। অৰ্থাৎ 225ৰ পৰা 299 পাব লাগিব। গতিকে আপুনি যদি মেক্সিমাম আপুনি 225 অৰ্থাৎ 225 পালে আপুনি ছেকেণ্ড ডিভিজন পাব। আপুনি যদি 225ক 5ৰে হৰণ কৰে, যিহেতু 5টা ছাবজেক্ট হয়, 225ক 5ৰে হৰণ কৰিলে আপুনি পাব লাগিব পাৰ্চেণ্টেজ হিচাপে 45% হ'লে আপোনাৰ ছেকেণ্ড ডিভিজন বুলি কয়। আৰু যিটো থাৰ্ড ডিভিজন হিচাপে ধৰা হয়, থাৰ্ড ডিভিজন পাবৰ কাৰণে আপুনি মেক্সিমাম 150 পাব লাগিব। 150 পাবলৈ আপুনি থাৰ্ড ডিভিজন বুলি ক'ব। আৰু 150তকৈ যদি আপুনি নম্বৰ কম পায়, টোটেল মাৰ্কছটোৰ কথা কৈছোঁ, 5টা ছাবজেক্ট মিলাই আপুনি যদি 150তকৈ নম্বৰ কম পায়, তেতিয়াহ'লে আপুনি ফেইল হ'ব। গতিকে ফেইল কৰিব। গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে হ'ব ৰিজাল্ট। আপুনি 150 পালে আপুনি পাছ বুলি ধৰিব পাৰে বা থাৰ্ড ডিভিজন বুলি ধৰিব পাৰে। গতিকে তাৰপিছত আপুনি এইটো জানেই যে প্ৰতিটো ছাবজেক্টত যদি আপুনি 80 পায়, তেতিয়াহ'লে এইটো লেটাৰ ছাবজেক্ট হিচাপে ধৰা হয়। গতিকে যদি আপুনি এটা ছাবজেক্ট লেটাৰ পায়, তেতিয়াহ'লে 80 পায়, তেতিয়াহ'লে এইটো লেটাৰ হয় এটা ছাবজেক্টত। আৰু আপোনাৰ যিটো ফৰ্থ ছাবজেক্ট হয়, মই আগতেও কৈছোঁ যে এটা ফৰ্থ ছাবজেক্ট হিচাপে ধৰা হ'ব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত। গতিকে ফৰ্থ ছাবজেক্টটো আপুনি নিশ্চয় গমেই পায় এক্সাম দিওঁতে কোনটো আপোনাৰ ফৰ্থ হ'ব। গতিকে এইটো নক'লেও আপোনালোকে গম পাব কোনটো আপুনি ফৰ্থ হ'ব, নিজেই গম পাব। গতিকে ইমানেই আছিলে ৰিজাল্টৰ। গতিকে আপোনালোকে অনুমান কৰিব পাৰিলে যে কিমান পালে আপোনালোকে ফাৰ্ষ্ট ডিভিজন পাব বা ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাব। গতিকে এইখিনিয়ে আছিলে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' তেতিয়া আগলৈ পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।